10 টকা 5 টকা 10 টকা 5 টকা 10 টকা লাগে নেকি মোক জনাব লাগবে হোম ডেলিভাৰী দি দিয়া ঢেকীয়া আৰু ঔটেঙাৰ বিজনেছ কৰিব লৈছোঁ মই এতিয়া ঢেকীয়া ঔটেঙা অলপ আগতে বুটলি অনা ঢেকীয়া আৰু মুৰ্গী মাংসৰ লগত এইখিনি আছে মাছ পাতত দিয়া চাওক মাছ পাতত দিয়া হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলো ভালেই চাগে মই আহিছোঁ এতিয়া বৌহঁতৰ বাৰীলৈ বৌহঁতৰ বাৰীত এইফালে আছে ফিচাৰী এইফালে বাঁহৰ গছ আৰু পিছফালে পথাৰ আছে বলক বলক আহক আহক মই আপোনালোক সকলোকে মই বৌহঁতৰ বাৰীখন দেখুৱাওঁ আহক এই ফিচাৰীটোত বহুত লোকেল মাছ পোৱা যায় সেই গছকেইজোপা ইটোৰ পৰা এখন নদী আছে উল্টা নদী বুলি কয় তাত যেতিয়া বাৰিষা পানী বাঢ়ি আহে সেই মাছখিনি তেতিয়া এই ফিচাৰীটোলৈ গুচি আহে ইয়াত থাইলেণ্ড মাগুৰ আছে কিন্তু ক'ৰ পৰা আহিছে তেওঁলোকে নিজেও নাজানে ইয়াত শিঙি গৰৈ মাগুৰ গোটেই লোকেল মাছখিনি আছে পানীখিনি যেতিয়া শুকাই যাব তেওঁলোকে মাছখিনি ধৰি পেলাব দেখিছেনে ফিচাৰীটো কিমান ডাঙৰ আৰু দ হয় এই ঢেকীয়া দেখিছেনে কেনেকুৱা ধুনীয়া ফ্ৰেছ ফ্ৰেছ ঢেকীয়া ঢেকীয়া এইবোৰ চব ইমান ঢেকীয়া এই বৌহঁতে ঢেকীয়া কিনিব কোনো দৰকাৰেই নাই আমিহে বজাৰত কিনি খাওঁ এইবোৰ ঢেকীয়া ডাইৰেক্ট ছিঙিব লাগে আৰু বাৰীৰ পৰা ঔটেঙা পাৰিব লাগে ঢেকীয়া আৰু ঘৰতে যদি ফিচাৰী আছে মাছ ধৰিব লাগে ঢেকীয়া ঔটেঙা আৰু মাছ কিমান ধুনীয়া এটা কম্বিনেশ্যন কি মজা লাগিব টেষ্টি একদম দেই আমিহে বজাৰলৈ যাওঁ মাছ কিন কোনোবা দিনা ঢেকীয়া নাথাকিব কোনোবা দিনা ঔটেঙা নাথাকিব কোনোবা দিনা মাছেই নাথাকিব আমিহে এইবোৰ বজাৰৰ পৰা গেলা সোপা খাই আছোঁ ক'ব গ'লে ইমান ধুনীয়া ঢেকীয়া দেই সঁচাকৈ বহুত ধুনীয়া ঢেকীয়া এইবোৰ মাছ পাতত দিম আৰু এই ঢেকীয়া ভাজিম কেনেকুৱা ধুনীয়া খানা হ'ব মজা এতিয়া ঔটেঙা পাৰিব গৈ আছোঁ এইটো বুবুৱে ঔটেঙা পাৰি আছে পাৰিব পৰা নাই যেনে তেনে এটা সৰিলে এইটো এইটো অকল এটা পালে এটা ঔটেঙা অকল এটা ঔটেঙা যেন তেন ইমান গছজোপা ওখ নহয় এইজোপা ঔটেঙা গছজোপা দেখিছেনে আপোনালোকে অকল এটা ঔটেঙা আমাৰ কি হ'ব হাই আমাৰ টিকলি আহিছে হাই কৈ দিয়া ভালকে হাই কৈ দিয়া আৰু এটা ঔটেঙা সৰিলে হেনো বুটলা দুটা ঔটেঙা আমি কেইটা পালো ঔটেঙা এইটো এটা দুটা ঔটেঙা আমি পাই গ'লো এতিয়া আৰু পাম চাগে চেষ্টা কৰিলে আৰু চেষ্টা কৰা দেই অলপমান মই ঔটেঙা কেইটা ঢেকীয়াখিনিৰ লগতে হেৰি দিয়া ফ্ৰেছ ঔটেঙা ফ্ৰেছ পথাৰৰ মাজে মাজে চাওঁচোন কিমান দূৰ যাব পাৰোঁ তাত নদীখন যে কৈছিলোঁ ফিচাৰীটো সেই নদীখনৰ পৰা যে মাছ সোমাই ফিচাৰীটোলৈ সেই নদীখনলৈ যাব লৈছোঁ চাওকচোন মই ধাননি পথাৰ ইমান ভাল লাগিছে দেখিবলৈ পথাৰখন এতিয়া ধানখিনি পুলিখিনি এতিয়া অলপ ডাঙৰ হৈছে ৰুইছিলে কঠীয়া ৰোৱাৰ পিছত এতিয়া ধানখিনি বৰ ধুনীয়া ডাঙৰ হৈছে ইমান ভাল লাগিছে দেখিছোঁ সেইখন পাহাৰখন ধাননি পথাৰ বাহ কি ধুনীয়া লাগিছে পৰিৱেশটো দেই সঁচাই বহুত ধুনীয়া এতিয়া পালোহি এই নদীৰ কাষত এইখন নদী কিবা উল্টা নদী বুলি কৈছে মানে মই বুজি পোৱা নাই কি উল্টা নদী হয় এইখন বেছি ডাঙৰ নহয় এটা সুঁতি হয় সেইটো যেতিয়া ইয়াত এই সুঁতিটোত পানী বেছি হৈ যায় এই সুঁতিটোৰ পৰাই মাছ ওলাই গৈ কিনে সেই ফিচাৰীটোত সোমাই দিয়েগৈ তাত একো মাছ আপুনি পোনা মেলিবই দৰকাৰ নাই ইয়াৰ পৰাই গুচি যায় চব লোকেল মাছ তাত সোমাইছেগৈ সেইকাৰণে তেওঁলোকৰ ফিচাৰীত বহুত মাছ আছে এই সুঁতিটোত বহুত মাছ পোৱা যায় মাছ ধৰি আছে গৰৈ চেঙেলী পুঠি মাগুৰ বিভিন্ন ধৰণৰ মাছ আছে ইয়াত লোকেল মাছ আছে বেছি দ নহয় কিন্তু দেই মই আপোনালোকক দেখাই দিছোঁ চাওকচোন আপোনালোকে এই সুঁতিটো এইটো বেছি ডোখৰ নাই সেই অলপমান গ'লেই সুঁতিটো তাতে খতম হৈ যায়
আৰু এইফালে বেছি দীঘল নহয়। বহুত ভাল লাগিছে সুঁতিটো চাওক না। সুঁতিৰ কাষত এখন পথাৰ, এইখিনি ঢেকীয়া শাক, কাষে ঢেকীয়া। এতিয়া সুঁতিটোৰ পৰা আঁতৰি আহিলোঁ, আঁতৰি এতিয়া যাওঁগৈ। বহুত ডোখৰ অকলে গুচি আহিলোঁ। সিহঁতৰ তাত মোলৈ ৰখি আছে। এতিয়া বেলিটো পৰিব হৈছে। এতিয়া ঘৰলৈ মই যাবলৈকে দেৰি হৈছে। এতিয়া যাওঁ আৰু। মা পৰি যাম, কেনেবাকৈ গছকিব লাগিলে মোক মালিকে দিব চাত। ইমান কষ্টৰে ধানবোৰ ৰুইছে, এইবোৰ আহি কিনে যদি মোক গছকি থৈ যাওঁ কেনেকুৱা লাগিব তেওঁলোকৰ। দিব। তথাপি ভালদৰে যাব চেষ্টা কৰিছোঁ। আলিবোৰ বেছি ডাঙৰ নহয় যে। এতিয়া বুটলি অনা ঢেকীয়াখিনি মুৰ্গী মাংসৰ লগত সিজোৱা হ'ব। এইখিনি এতিয়া মই হাতেদি ছিঙি লৈছোঁ। প্ৰথমে কলপাতখিলা সেকি লোৱা হৈছে। সেকি ল'লে কলপাতখিলা ফাটি নাযায়। এতিয়া তৰাপাত এখিলা লোৱা হৈছে। তৰাপাতখিলা ওপৰতে মাছখিনি দি দিয়া হৈছে। তৰাপাতৰ যিটো গোন্ধ, সেই গোন্ধত মাছৰ পিটিকাটো খাবলৈ বহুত বেছি ভাল হয়, আৰু লগতে দুফুটামান নহৰু দিয়া হৈছে। এতিয়া নিমখ অকণমান, হালধি অকণমান দি মিক্স কৰি এইখিনি মই এতিয়া বান্ধি ল'ম। বান্ধিছোঁ। কলপাতখিলা ধুনীয়াকৈ মেৰিয়াই, দেখিছেনে মই কেনেকৈ মুটুকাই লৈছোঁ। এতিয়া কলগছৰ পাতৰে যিডাল ঠাৰিৰ ৰছী, সেইডালৰে মই ধুনীয়াকৈ টোপোলাটো বান্ধি ল'লোঁ। বান্ধি এইখিনি এতিয়া মই জুইত ভৰাই দিম। এতিয়া জুই এঙেঠা নাই, ফুটছাই হৈ আছে। এইখিনি ফুটছাইখিনিৰ ভিতৰতে মই মাছৰ যিটো টোপোলা, সেইটো টোপোলাটো ভৰাই দিলোঁ। তাৰ ওপৰত খৰিখিনি দি থৈছোঁ, যাতে ইয়াৰ যিটো তাপ, সেই তাপত মাছখিনি সিজি যায়। জুইকুৰা জ্বলিলেও কোনো কথা নাই, কলপাতটো থকাৰ কাৰণে মাছখিনি পুৰি নাযায়। এতিয়া মাছখিনি মোৰ সিজা হৈ গৈছে। দেখিছেনে কলপাতখিলা জ্বলি নগ'ল। চাওক ইমান ধুনীয়াকৈ মাছখিনি সিজি গ'ল। আৰু ঢেকীয়া আৰু মুৰ্গী মাংসখিনিও ৰেডি হৈ গ'ল। এইখিনি ঢেকীয়া অলপ আগতে বুটলি অনা ঢেকীয়া আৰু মুৰ্গী মাংসৰ লগত। এইখিনি আছে মাছ পাতত দিয়া, চাওক মাছ পাতত দিয়া, ভোট জলকীয়া, কচু আৰু দালি। এতিয়া মই ভাত খাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।